उदालगुरियाव इउपिपिएलनि स्कुटि रेली आरो उदालगुरि विधानसभा बियाबाव इउपिपिएल दोलोनि आइजोफोरनि स्कुटि रेली उदालगुरि बियाबनि इउपिपिएलनि बिजाथि दिपेन बर'नि मददआव बिसायख'थि फोसावदिंजों लोब्बा लाखिनानै आइजोफोरनि स्कुटि रेली बानजायदों। उदालगुरि टाउनाव बानजायो इउपिपिएलनि स्कुटि रेलीखौ। আমি প্ৰদৰ্শন কৰিবলৈ গৈ আছো আৰু এইটো আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে উদালগুৰি বিধানসভা সমষ্টি 100% আমি কৰিবলৈ গৈ আছো আৰু নাৰী শক্তিয়ে ইয়াৰ প্ৰমাণ দেখুৱাইছে। আজি ইয়াতে হাজাৰ হাজাৰ আমাৰ মহিলা যিখিনি আইন মাতৃ তেওঁলোকে নিজে ঘৰৰ স্কুটিখন লৈ আহি পেলাই তেল ভৰাই পেলাই তেওঁলোকে এই মানে স্কুটি ৰেলীত অংশগ্ৰহণ কৰিছে। একমাত্ৰ উদ্দেশ্যটো হ'ল সমাজ অঞ্চল জাতি বিধানসভা সমষ্টিটো জিকাই দিব লাগে আৰু কোনো শক্তিয়ে আমাৰ ইয়াতে এতিয়া ৰোধ কৰিব নোৱাৰে। যিকোনো বিনিময়ত উদালগুৰি বিধানসভা সমষ্টি শান্তি ঐক্য সমন্বয় আৰু জাতি অঞ্চল আৰু আমাৰ অঞ্চলৰ সমস্যা অভাৱ অভিযোগ দূৰ কৰাৰ লক্ষ্যৰে নাৰী শক্তি নিজৰ ভায়ক নিজৰ সন্তানক আৰু নিজৰ ভাতৃক বিধানসভালৈ পঠোৱা তেওঁলোকৰ সংকল্প। এই নাৰী শক্তিক কোনো ৰোধ কৰাৰ কাৰণে কাৰো সাহস নাই আৰু মই দৃঢ় বিশ্বাসী আজিৰ এই শক্তিয়ে এই শক্তি প্ৰদৰ্শনৰ যোগেদি উদালগুৰি বিধানসভাবাসী ৰাইজৰ মাজত এটাই মেছেজ চাব যে পুৰণা না নতুন। চবে কৈছে যে পুৰণা লাগে না নতুন লাগে, এটা মানুহক দুটা পদ দিব লাগে না অন্য মানুহ নতুন মানুহক জিকাই দিব লাগে। সকলো ৰাইজৰ এটাই মতামত, সকলো স্তৰৰ এটাই মতামত যে আমাক নতুনক লাগে। এইবাৰ নতুন প্ৰতিনিধি নতুন প্ৰজন্মৰ প্ৰতিনিধি সকলোৱে কৈছে পুৰণাক আমাক নালাগে, MLA হিচাপে আমাক নতুনক লাগে আৰু এজন মানুহক দুটা পদ নালাগে। এজন মানুহে এটা পদত থাকক, ৰেহন দৈমাৰী ডেপুটি চিফ হৈ থাকক আৰু দীপেন বড়ো বিধানসভালৈ যাওক। এইটোৱে সকলো ৰাইজৰ মুখে মুখে আৰু এই কথাটো স্পষ্টভাৱে মই দাঙি ধৰিছোঁ। নাৰী শক্তিৰ এই বাৰ্তাই সকলো চুকে কোণে যাব যে পুৰণা না নতুন, সকলোৰ মুখে মুখে নতুন 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 আৰু এটা মানুহ দুটা পদ না এটা মানুহ এটা পদ। সকলোৱে কৈছে এটা মানুহ এটা পদ দুটা পদ নহয়। এইটোৱে আমাৰ শ্লোগান। এইখিনি কৈছোঁ। ডেকা বাঘ আৰু বুঢ়া বাঘৰ মাজত ভোট যুদ্ধ। ডেকা বাঘ সদায় ৰাইজৰ কাৰণে, অঞ্চলৰ কাৰণে, জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ কাৰণে সদায় কাম কৰি আহিছে, কাম কৰি যাব। নিষ্ঠা সততা আৰু সহজ আৰু সদায় সকলোক আগুৱাই লৈ পেলাই কাম কৰি যাব। কিন্তু বুঢ়া বাঘ সদায় নিজৰ স্বাৰ্থৰ কাৰণে স্বীকাৰ কৰে আৰু স্বীকাৰ কৰি সি নিজে খায়, কাকো ভগাই নিদিয়ে। আৰু যদি ভগাই দিলেহেঁতেন উদালগুৰি টাউনৰ চেয়াৰমেন অন্য এজন অসমীয়া মানুহ বা বেংগলী মানুহক দিব পাৰিলেহেঁতেন আৰু উদালগুৰি হাই ছেকেণ্ডাৰী কলেজৰ চেয়াৰমেন, হস্পিটেল কমিটিৰ চেয়াৰমেন, স্পৰ্টছ এছ'চিয়েশ্যন চেয়াৰমেন কাক বা আন জাতি জনগোষ্ঠী কোনোবা গোৰ্খাক দিব পাৰিলে হয়, ভোজপুৰীক দিব পাৰিলে হয়, কোনোবা অন্যান্য ৰাভা জনগোষ্ঠীক দিব পাৰিলে হয়। বুঢ়া বাঘ সদায় নিজে স্বীকাৰ কৰে, নিজে খায়, সি কাকো খাবলৈ নিদিয়ে। আৰু ডেকা বাঘ সদায় ৰাইজৰ মংগলৰ কাৰণে, ৰাইজৰ স্বাৰ্থত ৰাইজক বিলাই দিয়া